নমস্কাৰ বন্ধু বান্ধৱীসকল, মোৰ চেনেললৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। আজি মই আপোনালোকক দেখাম এযোৰ ধুনীয়া কাপোৰ। এযোৰ বগা কাপোৰ হয়। ইয়াতে মই দুটা ৰঙৰ কাম কৰিছোঁ। ইয়াৰে এখন চাদৰখন হয়। চাদৰখনত এনেদৰে তিনিটা পুলি ভাঙি পেলাই ওপৰলৈ একেটা ডিজাইনকে কৰি দিছোঁ, কিন্তু লগত দিয়া নাই। মাজত পুলি ভাঙি পেলাই আকৌ দিছোঁ। তাৰপিছত বুটাটো এনেধৰণৰ অলপ ডাঙৰ হয়। বুটাটো চাদৰখনৰ গোটেই বডিটোতে বুটাটো কৰি দিয়া আছে। এটা মুখিয়ামুখি কৰি দিছোঁ। এনেদৰে মিলাই আৰু মেখেলাখনো ঠিক একেই। ইয়াৰে সাইড পাৰিকেইটা এইকেইটা হয়। আৰু ব্লাউজ পিচটো উকা, সেইকাৰণে দেখুওৱা নাই। ব্লাউজ পিচটোত অকল পটি এটাই থাকিব। ইয়াতে লগতে আছে পটিটো। ব্লাউজ পিচটো মই আগতীয়াকৈ বৈ ল'লোঁ, সেইকাৰণে দেখাব নোৱাৰিলোঁ। আৰু যদিহে কাপোৰযোৰ চাই ভাল লাগিলে প্লিজ ভিডিঅ'টো লাইক এটা কৰি দিব।